আসসালামু আলাইকুম রহমতুল্লাহি ওয়াবারাকাতুহু। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ 7-ৰ 3 নম্বৰ অধ্যায়ৰ বাইতু না নামৰ গল্পখনৰ ইতিমধ্যে তোমালোকক মই বুজাই দিছোঁ। এতিয়া ইয়াৰ আধাৰত থকা কেইটামান কোৱেশ্চন মই তোমাৰ লগত আলোচনা কৰিম। তোমালোকে অলপ মন দিবাচোন। প্ৰশ্ন 1 নম্বৰটো আছিলে আৰবিত উত্তৰ দিওঁ আহা। তাৰে 1 নম্বৰটো আছিল মান হুমুল লাযিনা ইয়াসকুনুনা ফি উসরাতি রুকিয়া। রুকিয়াৰ পৰিয়ালত কোন কোন বাস কৰিছিল? এইটো মই তোমালোকৰ সুবিধাৰ কাৰণে মই লিখি দিছোঁ। উত্তৰটো হ'ব ইয়াসকুনুনা ফি উসরাতিন রুকিয়া। রুকিয়াৰ পৰিয়ালত বসবাস কৰিছিল তাৰ আবুন ওয়া উম্মুন ওয়া উখতুন ওয়া আখুন ওয়া উখতুন ওয়া জাদ্দুন ওয়া জাদ্দাতুন রুকিয়াতি। রুকিয়াৰ পৰিয়ালত এইবোৰ মানুহ তেওঁৰ দেউতা, মা দেউতা, ভাই ভনী আৰু ককা আইতাই বসবাস কৰিছিল। 2 নম্বৰ প্ৰশ্নটো আছিলে ফি আই সফিন তাদৰুসু রুকিয়া। রুকিয়া কোন শ্ৰেণীত পঢ়িছিল বা পঢ়ে? উত্তৰটো হ'ব তাদৰুসু রুকিয়াতু ফি সফিস সাবিঈ, অৰ্থাৎ রুকিয়াই 7ম শ্ৰেণীত পঢ়ে। 3 নম্বৰটো আছিলে মা ইসমু আবি রুকিয়া। রুকিয়াৰ দেউতাকৰ নাম কি? তেওঁৰ দেউতাকৰ নাম আছিল আহমদ। 4 নম্বৰ মা দা ইয়ামালু আবু রুকিয়া। রুকিয়াৰ দেউতাই কি কৰে? উত্তৰটো হ'ব ইয়ামালু ফিল মাদ্ৰাছাতিল হুকুমিয়াতি। তাইৰ দেউতাই এজন শিক্ষক হয়, তেওঁ এখন চৰকাৰী বিদ্যালয়ত চাকৰি কৰিছিল। 5 নম্বৰটো হ'ব মা দা তা'মালু উম্মি রুকিয়া। রুকিয়াৰ মা কি কৰিছিল, কি কৰে? তাইৰ মা কি কৰে? উত্তৰটো হ'ব হিয়া তাশগুলু ফিল উমুৰিল মানজিলিয়া। তাইৰ মা ঘৰুৱা কাম কাজত ব্যস্ত থাকে। 6 নম্বৰটো হ'ব বিকাম সানাতিন আকবাৰু হামিদ। হামিদ কেই বছৰৰ ডাঙৰ? রুকিয়াৰ উত্তৰটো হ'ব সানাতিন ওয়াহিদিন, 1 বছৰৰ ডাঙৰ আছিল। 7 নম্বৰটো হ'ব মান হিয়া ফৰিদা। ফৰিদা কোন আছিল? ফৰিদা কোন? উত্তৰটো হ'ব ফৰিদাতু উখতে রুকিয়া। ফৰিদা আছিল রুকিয়াৰ ভনী, সৰু ভণ্টি। 8 নম্বৰটো হ'ব কাম উমৰান ফৰিদাতু মানে ফৰিদাৰ বয়স কিমান আছিল? তাইৰ বয়স আছিল সালাসা সানাৱাতিন। তাইৰ 3 বছৰ বয়স আছিল। 9 নম্বৰটো হ'ব কাইফা উসরাতুর রুকিয়া। রুকিয়াৰ পৰিয়ালটো কেনে আছিল? রুকিয়াই কৈছে উসরাতুন সাঈদুন। তাইৰ পৰিয়ালটো কি আছিল? সুখী আছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া যদিও মই তোমালোকক যোৱা ক্লাছত মই দিছিলোঁ, তো এইটো আজি আকৌ তোমালোকৰ কাৰণে মই ধুনীয়াকৈ লিখি দিছোঁ 2 নম্বৰ প্ৰশ্নৰ উত্তৰবিলাক। ইয়াৰ পিছত তোমালোকে আহা 3 নম্বৰ প্ৰশ্নৰ উত্তৰলৈ। 3 নম্বৰ প্ৰশ্নত কোৱা হৈছিল যে উদাহৰণত দেখুওৱাৰ দৰে তলত দিয়া প্ৰশ্নবোৰৰ নাম আৰু লা, হা আৰু না ব্যৱহাৰ কৰি উত্তৰ দিওঁ আহা। এইটো মিছালটো দিছে, উদাহৰণ দিছে হাল হুৱা উস্তাজুকা। তেওঁ তোমাৰ উস্তাদ হয়নে? নাম হুৱা উস্তাজি, হয় তেওঁ মোৰ উস্তাদ। ঠিক তেনেধৰণতে ইয়াৰ প্ৰশ্ন কৰিছে আহুৱা আবুকা। তেওঁ তোমাৰ দেউতা নে? নাম হুৱা আবি, হয় তেওঁ মোৰ দেউতা। আতুহিব্বুল ৱালিদাইন। তুমি তোমাৰ মা দেউতাকক ভাল পোৱা নে? নাম উহিব্বুল ৱালিদাইন, হয় মই মোৰ মা দেউতাক ভাল পাওঁ। 3 নম্বৰ হ'ব হাল্লাকা আখুন সাগিৰুন। তোমাৰ সৰু ভাইটি আছেনে? লা নাই লি আখুন কাবিৰুন, মোৰ এজন ডাঙৰ ভাই আছে। 4 নম্বৰটো হ'ব হাল্লাকা উখতুন কাবিৰাতুন। তোমাৰ ডাঙৰ ভনী আছেনে? লা নাই লি উখতুন সাগিৰাতুন, মোৰ এজনী সৰু ভণ্টি আছে। 5 নম্বৰটো হ'ব হাল্লাকুম উসরাতুন সাঈদাতুন। তোমাৰ পৰিয়ালটো সুখী নে? নাম হয় নাহনু উসরাতুন সাঈদাতুন, হয় মোৰ পৰিয়ালটো সুখী। ছাত্ৰ ছাত্ৰীহঁত, এতিয়া আহিল 4 নম্বৰ প্ৰশ্নৰ উত্তৰ। 4 নম্বৰ প্ৰশ্নৰ উত্তৰ কি কৈছে? তলৰ শব্দবোৰৰ বিপৰীত লিংগ লিখা। মানে পুংলিংগ আৰু স্ত্ৰীলিংগ লিখিব লাগে। ইয়াত এটা দি আছে আৰু আনটো খালী ঠাই। মই খালী ঠাইটো তোমালোকৰ কাৰণে মই এনেকৈ লিখি দিছোঁ, তোমালোকে এইটো চাই তোমালোকে মুখস্থ কৰিবা। ইয়াত আছিল আম্মুন আম্মাতুন আবুন উম্মুন আখুন উখতুন খালুন খালাতুন জাদ্দুন জাদ্দাতুন জাউজুন জাউজাতুন মুআল্লিমুন মুআল্লিমাতুন তাবিবুন তাবিবাতুন। মৰমৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে 5 নম্বৰ প্ৰশ্নটো আছিলে তলৰ সৰ্বনাম পদবোৰ শিক আহা। এইটো কাক কয়, কেনেকৈ কয় মই তোমালোকক বুজাই দিছোঁ, অলপ দীঘলীয়া হ'ব। তোমালোকৰ সুবিধাৰ কাৰণে মই ইয়াত লিখি দিছোঁ যে সৰ্বনাম বা জুমিৰ। সৰ্বনামো যাক কয়, জুমিৰো তাক কয়। এইটো আৰবী শব্দ।
এইটোৰ অৰ্থ হ'ল নামৰ সলনি যিবোৰ শব্দ ব্যৱহাৰ কৰা হয় তাক জমিৰ বা সৰ্বনাম বোলে। ইহঁত দুই প্ৰকাৰ, এটা হ'ল জমিৰে মুত্তাছিল, আনটো হ'ল জমিৰে মুনফাছিল। তো জমিৰে মুত্তাছিল যাক ক'ব আৰু জমিৰে মুনফাছিল ইয়াত লিখি দিয়া হৈছে। জমিৰে মুত্তাছিল হ'ল 14টা, জমিৰে মুনফাছিল হ'ল 14টা। জমিৰে মুত্তাছিল হ'ল এইখিনি, ইয়াত দি আছে যে তোমালোকৰ মই দিছোঁ যে প্ৰথম আছে গাইব অৰ্থাৎ থাৰ্ড পাৰ্চন, ইয়াৰ পিছত আছে হাজিদ ছেকেণ্ড পাৰ্চন, ইয়াৰ পিছত আছে মুতাকাল্লিম ফাৰ্ষ্ট পাৰ্চন। আকৌ এইবিলাক হ'ল দুই প্ৰকাৰৰ মুজাক্কৰ আৰু মুআন্নাছ অৰ্থাৎ পুংলিংগ আৰু স্ত্ৰীলিংগ, পুংলিংগ স্ত্ৰীলিংগ, এনেকৈ 14টাকৈ চিগা আছে। জাষ্ট তোমালোকে এইটো মুখস্থ কৰিবা, মই কৈ দিছোঁ। এইটো হুৱা হুমা হুম, হিয়া হুমা হুন্না, আংতা আংতুমা আংতুম, আংতে আংতুমা আংতুন্না, আনা নাহনু, এইটো হ'ল জমিৰে মুনফাছিল। আৰু জমিৰে মুত্তাছিলটো হ'ল হু হুমা হুম, হা হুমা হুন্না, কা কুমা কুম, কে কুমা কুন্না, ইয়া না। এইটো তোমালোকে মুখস্থ কৰি ল'বা, পিছত ইয়াৰ ব্যৱহাৰটো মই তোমালোকক ভালদৰে দেখুৱাই দিম। তোমালোকৰ কিতাপত জেৰ জবৰ দিয়া নাই, মই ইয়াত তোমালোকৰ সুবিধাৰ কাৰণে মই জেৰ জবৰ লগাই দিছোঁ। তোমালোকে এইটো ভালকৈ চাই মুখস্থ কৰিবা। ধন্যবাদ।